নমস্কাৰ গাইজ, মোৰ অন্য এটা কুকিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া দেখিছে ইমান ধুনীয়াকৈ আটা ডোটো ৰেডি হ'ল। এতিয়া এই ডোটো এনেকৈ 10 মিনিটৰ কাৰণে ঢাকি থৈ দিব। কোমল হৈ আছে, এইখিনি অলপ এনেকৈ লৈ পেলাই মাখি ল'ব। এনেকৈ দীঘলীয়াকৈ এটা ডো বনাই ল'ব। ডোটো সৰু সৰু টুকুৰা গোল গোল এনেকৈ গোল গোল কৰি ল'ব। এনেকৈ গোটেই গোল গোলকৈ বনাই ল'ব লাডু। এয়া দেখিছে এনেকৈ লাডু বনাই ল'লোঁ। আৰু এতিয়া এইটো বেছি পাতলো নকৰিব, বেছি মোটাও নকৰিব, অকণমান এনেকৈ বেলি ল'ব। দেখিছে এনেকৈ বেলি ল'ব। আৰু ডাঠটো চাওক, ইমান ডাঠ নহয়, ইমান পাতলো নহয়, ইমানটো ডাঠত ৰাখিব। কাৰণ কিয় এনেও আপোনাৰ যিখিনি খুৰমা হ'ব সেইখিনি ফুলি যাব। আৰু এতিয়া এনেকৈ স্কোৱাৰ চাইজত এনেকৈ কাট কৰি ল'ব। নিজৰ ইচ্ছামতে কাট কৰি ল'ব পাৰিব। থৈ দিব। এতিয়া তেনেকৈ ঠিক তেনেকৈ এয়া গোটেই বাকীবোৰো মই কৰি লওঁ। এয়া এটা চাইডে মাছ ফ্ৰাই হৈ আছে আৰু এটা চাইডে এয়া দেখিছে, এফালে মই এয়া খুৰমা ভাজি আছোঁ, এফালে এয়া খুৰমা বনাই আছোঁ, খুৰমা, আৰু এফালে মই মাছ ফ্ৰাই কৰি আছোঁ। আৰু এয়া আজি মাছৰ বিলাহী আৰু আলু এনেকৈ তৰকাৰী এখন বনাম। দেখিছে, দেখি একদম খাওঁ খাওঁ লাগি গৈছে নহয় জানো। দেখিছে কি ধুনীয়াকৈ ৰঙা হ'ল। এতিয়া মই এয়া গোটেইখিনি এনেকৈ নমাম তেলৰ পৰা। এনেকৈ ইমান ধুনীয়া ক্ৰিস্পি বনিছে দেখিছে। আৰু এয়া লাষ্ট এইখিনি ভাজি লওঁ। এয়া মই ইলাচি পেকেট দুটা আছিলে, এই ইলাচিখিনি মই এতিয়া ভালদৰে সৰু সৰুকৈ পিচি লওঁ। এখন চচপেন বহাই দিলোঁ। ইয়াত মই চাঞ্চিখিনি বনাম, যিখিনি চেনি পানী, চেনি পানীখিনি বনাম। চেনি এড কৰি দিলোঁ, পানী এড কৰিলোঁ। চামুচ এপাতেৰে মই এনেকৈ চেনিখিনি গলালৈকে এয়া ইলাচিখিনি, যিখিনি পিচি লোৱা ইলাচি, মই ইয়াত চাঞ্চিখিনিত দি দিলোঁ। দেখিছেনে ইমান ধুনীয়াকৈ এটা কালাৰ হৈছে চেনি পানীখিনিৰ, আৰু গলি গ'ল সম্পূৰ্ণভাৱে। এতিয়া মই এই চেনি পানীখিনি এবাৰ চেক কৰি ল'ব আপোনালোকে। আঠা নিচিনা হ'লেই ইয়াত বস্তুখিনি আপোনালোকে এড কৰিব পাৰিব। এতিয়া ইয়াত এডাল তাৰৰ নিচিনা হ'ব, যেতিয়া আমি এইখিনি চেক কৰিম। এতিয়া আঠাটো বনা নাই, দেখিছে তাৰটো হোৱা নাই, এইখিনি আৰু অলপ লাগিব। এনেকুৱা পৰ্যায়তে আপোনালোকে গোটেই খুৰমাখিনি ঢালি দিব। এনেকৈ ঠাণ্ডা হ'ব লাগিব এইখিনি। ভালদৰে মিহলোৱাৰ পিছত দেখিছে কেনেকুৱা হ'ব। এইখিনি যেতিয়ালৈকে ঠাণ্ডা হ'ব তেতিয়ালৈকে ইয়াত বগা বগা এটা খুৰমাৰ ইফেক্ট আহিব। সেই তেতিয়ালৈকে আমি এইখিনি ফেনৰ হাৱাত আপোনালোকে শুকুৱাই থ'ব। ফাইনেলি চাওক বগা বগা হৈ গৈছে, দেখিছেনে। খাই চাম মই এতিয়া এডাল। বহুত ধুনীয়া ক্ৰিস্পি আৰু কোমল হৈছে। চ' মোৰ ৰেচিপিটো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, ঘৰত ট্ৰাই কৰিব বনাবলৈ। আজিলৈ ইমানতে, বাই বাই।